Hey guys, good morning. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। প্ৰথমতে কৈছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আৰু ৰাতিপুৱা খোৱা বোৱা হ'লে সকলোৰে হৈ গ'ল। ৰুটি খালোঁ আৰু এতিয়া কেইটা বাজিছে, এতিয়া 11টাই বাজিলে। আৰু মই কি কৰি আছোঁ জানেনে? দেখাইছোঁ ৰ'ব, এক ডলা শাক উলিয়াই লৈছোঁ, বাচি এয়া বাচিবলৈ আছে আৰু এয়া বাচি থৈ দিছোঁ। আৰু এতিয়া এসোপা এতিয়া মই কেতিয়া শেষ কৰোঁ, এতিয়া এসোপা কেতিয়া শেষ হয় নাজানো। আৰু শাক বচা কামটো যে ইমান অশান্তি পাওঁ, তথাপিতো কৰি দিছোঁ। আৰু মায়েও ইমান কৰিব নোৱাৰে, কঁকালত ধৰে যে, বোলো ময়ে পটাপট কৰি দিওঁ, সোনকালে হৈ যাব। মা অকণমান ওলাই গৈছে, কিবা বস্তু নাই আনিবলৈ। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, শেষলৈকে চাই থাকিব। আৰু দিৱালীৰ প্ৰিপাৰেশ্যনো অলপমান দেখাব আছে আপোনালোকক। মই অলপ কৰি থৈছিলোঁ সেইদিনাখন, সেইটো ক্লিপ এতিয়া মই লগাই দিম, আপোনালোকে চাই ল'ব। তাৰপিছত আৰু কৰিম মই আজি নতুনকৈ কেইটামান, সেইকেইটা কৰিম। আৰু ৰংগোলীৰ কাৰণে কালাৰিং থৈছোঁ, এইবিলাক মই আপোনালোকক পিছত দেখাই থাকিম। এতিয়া এইখিনি বাছি লওঁ পটাপট, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া মই চাকিকেইটাত বোলো কালাৰ কৰি লওঁ, এনেকেই কালাৰ কৰিছোঁ। আৰু য়েল্ল' কালাৰ আৰু এটা পিংক কালাৰ নিচিনা আনিছোঁ আৰু কালাৰখিনি কৰিছোঁ। আৰু দুটামান মই শুকাই যোৱা নেইল পলিচ দিও কৰিছোঁ, আপোনালোকে চাবচোন ভিডিঅ'টোৰ শেষৰ ফালে। ৱেষ্ট কৰা নাই, তেনেকৈও কৰিব পাৰি। এইকেইটা ফেব্ৰিক কালাৰ হয় আৰু এনেকুৱা কিছুমান ইউজ কৰা চাকিও লৈছোঁ, একেবাৰে নতুন দুটামান আছে আৰু ইউজ কৰা কেইটামানো কালাৰ কৰি দিছোঁ। আৰু এয়া হৈ গ'ল মোৰ কালাৰ কৰা। কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। আৰু ইয়াতে মই এয়া নেইল পলিচৰ কালাৰ দিওঁ, হোৱাইটটো দি দিছোঁ, এইটো পিংক কালাৰ এই চাকিত দি দিছোঁ। তেনেকৈ মিলাই মেলি কালাৰ, মোৰ ওচৰত বেছি কালাৰ নাছিল যিহেতু, মিলাই কৰি দি দিছোঁ। আৰু বাৰটাহে আহিছে, দুপৰীয়া এতিয়া 2টামান বাজি গ'ল। আমি ভাত পানী খালোঁ, আমি খালোঁ, মায়েও খালে। তো ভাতখন এদি খোৱালোঁ। আপুনি শাক সোপা বাচোঁতে ইমানেই টাইম হ'ল, মাথাটোহে গৰম উঠি গৈছে। সেইটো কাৰণে আপোনালোকৰ লগত কথা পাতিব পৰাই নাই। আৰু যি নহওক ভাত পানী খালোঁ, আপোনালোকে খালেনে নাই? আৰু মই এতিয়ালৈকে একো কৰাই নাই, মানে যি বনাম বুলি কৈছিলোঁ মই আগতে বনাই থোৱাকেইটা দেখাম। বনাই থলোঁ আৰু নতুনকৈ বনোৱা নাই একো এতিয়া, আৰু বনাব লাগিব। আপোনালোকক দেখামেই মই বনালে, অলপ লাহে লাহে বনাম। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, বহুত ভাগৰ লাগিছে দিনটো কাম বন কৰি। সেয়াই হৈছে কথা। আপোনালোকক মই আকৌ অলপ পিছত লগ পাই আছোঁ, অকণ ৰেষ্ট লৈ লওঁ। আৰু ৰংগোলী কালাৰখিনিও দেখাব আছে, সেইখিনিও দেখাম, চাই থাকিব। গাইজ, এতিয়া আবেলি অকণমান শুই মেলি উঠিলোঁ। এতিয়া বাজিছে চাৰে 4টা হৈ গ'ল, 5টাই বাজিব হ'ল। পিছে অলপমান আবেলি ৰেষ্ট লৈ উঠিলোঁ। আৰু এতিয়া মই অকণমান এফালে ওলাই যাব লগা আছে, যাওঁ তালৈ। আপোনালোকক যদি পাৰোঁ যাওঁতে দেখুৱাম। ওচৰৰে বৰমাজনী ঘৰত আহিম তাৰপৰা, গতিকে যাওঁতে লগ পাম। চাই থাকিব। এতিয়া মই আপোনালোকক দেখুৱাম ৰংগোলী। এয়া ৰ'ব দেখাইছোঁ। এইখিনি হৈছে মোৰ ওচৰত থকা ৰংগোলী কালাৰখিনি। এনেকুৱা বজাৰত কিনিবলৈ পায়, আমাৰ ইয়াত পায়। আপোনালোকৰ ফালে পায়নে নাই জনাবচোন ৰংগোলী কালাৰ। মই কিন্তু এইবাৰ প্ৰথম আনিছোঁ। পেকেটটোৰ 80 টকা লৈছিলে আৰু ইয়াত কেইবাটাও কালাৰ পোৱা যায়। কিন্তু মই এটা বস্তু বেয়া পালোঁ, মোৰ ডাঠ কালাৰ নাপালোৱেই। মানে পেকেটটোতো বাহিৰৰ পৰা দেখি নাথাকি নহয় যে কালাৰ কি আছে, সেইকাৰণে লৈ আনিব লগা হ'ল আৰু উপায় নাই। কিন্তু এইকেইটাই কালাৰ আছিলে, 7টামান কালাৰ পায়। কিন্তু ফ্ৰেণ্ডছ, আমাৰ দেৱালীৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈ গ'ল। আপোনালোকৰ বাৰু হ'লনে নাই? আপোনালোকে কৰেনে এনেকুৱা ৰংগোলী বা আঁকেনে ৰংগোলী চংগোলী? আৰু ৰংগোলীৰ কাৰণে মই আগৰ পৰাই আঁকো, মানে 3-4 বছৰ আগৰ পৰাই আঁকো, ভাল লাগে মোৰ আঁকি। আগতেতো ফাকুৱা দি আঁকিছিলোঁ, এইবাৰ ৰংগোলী কালাৰ আনিছোঁ। ৰংগোলী কালাৰ দিনো কেনেকুৱা হয়, সেই কথা মই নাজানো।
ভাল বুলি জানো আৰু কাৰণ দানাটো ডাঙৰ ডাঙৰ যে এবাৰ আঁকিম আৰু আপোনালোককো দেখুৱাম আপোনালোকে পিছে কৰিলেনে নাই আনিলেনে নাই ক'বচোন মোক আৰু মই দেৱালীৰ দিনাটো ব্লগ বনামেই ৰংগোলী কেনেকৈ কৰোঁ সেয়াও দেখুৱাম ইমান একো এক্সপাৰ্ট নহয় বাৰু এনেই আৰু জানো আৰু আঁকিব সেইটোৱে গতিকে আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আজিতো বাৰু দেখালোৱেই আৰু মই কিবা কিবি আৰু দেখাব আছে ৰখি থাকক আৰু দেখাব আছে এতিয়া শেষ হোৱা নাই ভিডিঅ'টো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেৱালীৰ দিনা মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব আকৌ সেইদিনাও মই দিম ৰংগোলী কেনেকৈ বনাওঁ ঠিক আছে হেল্ল' চাহ খালোঁ আবেলি এতিয়া মই কৰিম এয়া চাকিত কালাৰ আৰু কি দি কৰিম জানেনে নীল পলিচ আচলতে ফেব্ৰিক কালাৰ দিও কৰিব পাৰি আৰু কিছুমান যে নীল পলিচ আমাৰ শুকাই যায় ন শুকাই যোৱা নিচিনা হয় লগোৱা নহয় সেইটো কাৰণে ৱেষ্ট নকৰি এইবোৰ কামত ইউজ কৰি দিব পাৰি গতিকে চাই থাকক এতিয়া কেনেকৈ কৰিম ইমান ধুনীয়া কালাৰটো শুকাই গৈছে যে লোৱা নহয় আৰু লগালেই মানে পটকৈ এৰাই যায় মানে মই ৱেষ্ট নকৰি আৰু এয়া মোৰ চাকি কালাৰ কৰি হৈ গ'ল এই গোটেইকেইটাতে এয়া কালাৰ এইকেইটা আগতে কৰা আজি এইটো কৰিছোঁ এই দুটা কৰিছোঁ আৰু এইটো কৰিছোঁ এই দুটা কৰিছোঁ এইটোত নেল পলিচৰ কালাৰটো দিছিলোঁ যে চব কিমান ধুনীয়াকৈ আহিছে ইয়াত আৰু মই সেইকাৰণে বেলেগ একো ডিজাইন নিদিলোঁ আৰু এই য়েল্ল' দুটা খালী খালী লাগি আছে এইকেইটাত কিবা চাওঁ দিব পাৰোঁ নেকি কিন্তু খালীয়ে থ'বলৈ মন গৈছে মোৰ এইকেইটাই কৰিলোঁ আৰু বেছি নাই কৰা বাকী চবটো বেলেগ চাকিয়ে জ্বলাম মানে কালাৰ নকৰাকৈ জ্বলাম এইকেইটা যদি ৰংগোলী বনাওঁ তাত দিবৰ কাৰণে মই এইখিনিকে কালাৰ কৰি আছিলোঁ আৰু কেনেকুৱা লাগিলে চাই আজি ভিডিঅ'টো জনাব আপোনালোকে বেছি একো দেখুৱাব নোৱাৰিলোঁ দিনটোত এতিয়া ভাত খামগৈ গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম দেৱালীৰ ৰংগোলী ভিডিঅ'ত লগ পাম ঠিক আছে